রামু ক'ত গেলে ই মৰণ নহয় তুই দিনত দিনটো চাৰিওফালে ঘূৰি ফুৰে চালা এতিয়া ঘৰত বোলে চেনিও নাই ময়ে আনবা যাব লাগিব যেনে দোকানত এতিয়া চালা ইয়াৰ লগত আৰু উপায় নহয় হৈছে এতিয়া খাবার টাইমত হলে আহি পাব घर में आ जाओ यहाँ पर बंदा है सार बंदा आ जाओ घर में आ जाओ नंबर 3 हेल्प आ जाओ एक नंबर मारो एक नंबर मारो ओ सनीराम की पागलत दौरे बकिए से ओ सनीराम उना ना या पागल है सनी की ए सनीराम नंबर 3 तो धरे गुली खाई বললো না কি হইছি কসুন ए सनीराम एकला खान गेम खाली থাকা বিরক্তি নাংদে তোর এ তুই কি জানবি তুই খেললি গম পাবি তো এনাও বাইপেরে মোবাইল দে না তুই সাগাত দে মান মোবাইল তুই লয় ঘুরি যা তো দেখুনে ভাই ওই ভাই মই বছক পয়সা খুজি থাকো এটা আইফোন কিনিম বুলি বছে মোক নেদেয়ে তোর বাইপেরে পয়সা গেলা কত থই দিছি না ব্যাংকত সঙ্গে থই দিছি তো বাবারে ভাই কি জানা চাবি পয়সা গেলা দেউতারে কত থই দিছি জয়লা বকাই ধরবো এই মোবাইলের কাম নাই আজিকালি সে মোক আইফোন এটা কিনবা পয়সা নেদে দিম র আজি বম গালি লুগম দেখিলে যা দেউতারে ঘৰত যাই কোনি কিন্তু মোক পয়সা দিলি এ নান মোবাইল কি কৰিছা দম দে তে মই জাঙে র যা জাঙা শুনিয়ে তুই হে না এই দিনত দিনটো ক'ত ঘূৰি ফুৰিছিলি তই এটা কথা আছে বইল বহিলম ৰ তই দিনত দিনটো ক'ত ঘূৰি ফুৰিছিলি এই খাবার টাইমত এতিয়া ঘৰ চাপি আহিছা পুৰা বইল ৰ বহিম ৰ তই যি মই চেনি আনবা যাব লাগে তই কি কৰি থাকা এই ডাঙৰ চুলটুই ঘৰত বাইকখন থৈ কিবা চাইকেলখন থৈ লম ন বাস মোক এটা আইফোন লাগে আইফোন আইফোনৰ দাম কিমান জান না তই আইফোনৰ দাম চাম বাদ দি মই দিনক দিনে পঢ়িবা নৰা হৈ যাই আছো লগৰ সবৰে ডাঙৰ মোবাইল মোক সাধাতে মান মোবাইলটো দি ভুৰকে থৈছা তহলি মস্ত মোবাইলটো লৈ বহি আছা আজিকালি পঢ়া বস্তু মোবাইলতে পাই দিম হৈ কাৰণে মই দিনক দিনে গাধা হৈ যাই আছো তই গাধ নহয় তই এটা মস্ত বঙ দেই তোক দিয়া পইচা কেইটা দি যদি মই গাই গৰু কেইটাক দানা পানী আনি দিলো হয় তাতকে 2 লিটাৰ গাখীৰ বেছিকে পালো হয় মই রে বোন এটা যদি নাই কিন্তু ইমান অপমান সহ্য নহয় ইনকে গালি বাৰি থাকা তোৰ হিলান বুকখান নকবে না মই তা সামান্য মোবাইল বুজিছো তাতে তোৰ কনজুসি ইয়াবা হন্দে হয় মই তো চলি হোৱা নহয় নালিনো ইমান অত্যাচাৰ কৰে না মোক চুপ থাক কথা নকবি তই এৰে আগৰবাৰ কি কৈছিলি তই লগৰ বিলাকে টিউচনত যায় সকলোৱে চাইকেল লৈ যায় তোকো বোলে চাইকেল লাগে তাকো ৰেঞ্জা হলেও নিজৰ চলিটোৰ কষ্ট নহওক বুলি তোক চাইকেলখন দিলো তাৰে পিছত তই পঢ়াত কি কৰলি এই ঘটিটো আৰু এইবাৰ পইচা তোক মোবাইল লাগে তাকো আইফোন বেছি দাম নহয় দে 30,000 টাকা কত দি ইমান পইচা 30,000 টাকা লাগে তোক মই মাহটোতে 30,000 টাকা ইনকাম কৰবা নৰোৱে শুন মোবাইলত ধান্দা বাদ দি পঢ়া শুনাত ভালকে মন দি কিতাপত থকা বস্তুবিলাকে তো মোবাইলত আছে আৰু কিতাপৰ বাহিৰৰ বস্তু তোৰ পৰীক্ষাত নাহে সেইকাৰণে তোৰ এই পাগলামিবিলাক এৰি কিনে অলপ পঢ়া শুনাত মত দি এইবিলাক তাৰ কাৰণে কৈছো এই ধন সম্পত্তি কেৱল তোৰে গম পাইছ না এই ঘৰ সম্পত্তি মই মৰি যোৱাৰ পিছত তোৰে হ'ব একদিন আৰু তই 30,000 টকা মোবাইলটোৰ কাৰণে ইমান কান্দি আছা 30,000 টকা মোবাইল এনা তই জীৱনটোত 10টা কিনবা পাৰবি 20টা কিনবা পাৰবি কেৱল তই পঢ়া শুনাত ভালকে আউগে যা ভালকে পঢ়া শুনা কৰ কিবা ডাঙৰ মানুহ হ তেতিয়াহে তই জীৱনত উন্নতি কৰিব পাৰবি আৰু মোবাইলনো তই কিমান ল'বি হিচাপ হ'ব নাই তোৰ এটা মোক মোবাইল চবাইল নাংগে দে হ'ব দে তই ইনকে ভাল হ এতিয়া ভাত ভৰি হাত ধুই কিনে এতিয়া তই ভাতকেইটা খাই যা আজিকালি চলিবিলাকৰ কি হ'ব মোবাইলৰ কাৰণে ইমান অশান্তি কৰে ঘৰত আমাৰ দিনত আৰু মোবাইল কি বস্তু আমি জানাই নাছিলো আপোনালোকৰ ঘৰতো যদি সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক অলপ মোবাইলৰ পৰা আঁতৰাই ৰাখক মই একেবাৰে আঁতৰাই ৰাখিব কোৱা নাই তেওঁলোকে মোবাইলত কি কৰিছে কি কৰা নাই সেইটোৰ ওপৰত অলপ লক্ষ্য ৰাখক বন্ধুসকল মোৰ মোবাইল চবাইল নাই দিয়ক মই মাত্ৰ অভিনয় কৰিছো ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব কাষত থকা ঘণ্টা বাটনটো টিপি দিব